হৈছে বিহু মঞ্চৰ বাবে কণ্ঠশিল্পীসকল প্ৰত্যেক দিনাই আমি আপোনালোকক বিহু মঞ্চৰ বাবে কিদৰে কণ্ঠশিল্পীসকল সাজু হৈছে তাকে দেখুৱাই আহিছো আজি আমাৰ সৈতে আছে কণ্ঠশিল্পী তুলিকা দাসৰ বিহুৰ প্ৰস্তুতিৰ সৈতে জানোৱা হওক আমাৰ সাংবাদিক ৰনাৰ এটা সাক্ষাৎকাৰৰ জৰিয়তে নমস্কাৰ প্ৰিয় দৰ্শক সিনেমা 18 আজি শিল্পীৰ খিতাতলৈ মই স্বাগতম জনাইছো আৰু মই ৰাণা আপোনালোকৰ লগত আৰু যেহেতু শিল্পীবিলাকৰ ব্যস্ততা বাঢ়িছে কাৰণ বিহু আহি আছে আৰু আজি মোৰ লগত উপস্থিত আছে জনপ্ৰিয় কণ্ঠশিল্পী তুলিকা স্বাগতম জনাইছো তোমাক নমস্কাৰ আৰু যেহেতু বিহু আহি আছে গতিকে বিহুৰ প্ৰস্তুতি তোমাৰ কেনেকুৱা বিহুৰ প্ৰস্তুতি খুব ধুনীয়াকৈ চলি আছে খুব জোৰদাৰ এবাৰ আকৌ মানে বিগত বছৰৰ দৰে এইবাৰো গোটেইখিনি মঞ্চ কভাৰ আপ কৰিম বুলি ভাবিছো আৰু এবাৰ বিহুত কেনেকুৱা ধৰণৰ গীত পৰিবেশন কৰিম বুলি তুমি ভাবিছা বিহুত যেহেতু প্ৰথমতে সদায় মোৰ এনেকুৱা হয় যে বিহু মঞ্চত যেতিয়া মানে উঠাৰ লগে লগে পোনপ্ৰথমে মোক সদায় ৰিকুৱেষ্ট কৰে যে ভূপেন্দ্ৰৰ গীত সদায় ৰিকুৱেষ্ট কৰে সো পোনপ্ৰথমে সদায় তেওঁক মানে এটা ডেডিকেশ্যন কৰোঁ তাৰপিছত মই মোৰ নিজৰ গীত আৰু যিখিনি পপুলাৰ গীত আছে বিহু গীত সকলোখিনি পৰিৱেশন কৰোঁ আৰু যেহেতু এবাৰ তোমাৰ বিহু গীত ঐচেং বাখৰ সেই গীতটো অতি জনপ্ৰিয় হৈছে হয় এই বিষয়ে কি ক'বা খুব ধুনীয়াকৈ আঁকোৱালি ল'লে আচলতে চেং বাখৰ গীতটি মই নিজে আচলতে ইমান এক্সপেক্ট কৰা নাছিলোঁ যে ইমানখিনি মানুহে আঁকোৱালি ল'ব আৰু দিগন্ত ভাৰতী তেওঁৰ লিৰিক্স আৰু কম্পজিশ্যন আছিলে আৰু চেং বাখৰ গীতটি ইমান ধুনীয়াকৈ মানুহে আঁকোৱালি ল'লে আৰু বিহুৰ সময়ত চেং বাখৰ গীতটি শুনি পেলাই মোক আচলতে খুব ভালে কেইখন প্ৰগ্ৰেম আহে আৰু এটা জনপ্ৰিয় গীত আছিলে এই গীতটোৰ বিষয়ে মই নকওঁ তুমি নিজে কোৱা হয় 2018ত নতুনকৈ ৰিলিজ কৰিলোঁ প্ৰেম গলি আৰু প্ৰেম গলি অডিঅ'টোৱে মই ৰিলিজ কৰিছিলোঁ পোনপ্ৰথমে জানুৱাৰীত আৰু প্ৰেম গলি গীতটি শুনাৰ লগে লগে মানুহে ইমান ধুনীয়াকৈ আঁকোৱালি ল'লে খুব পেপি নম্বৰ খুব গ্ৰুভি নম্বৰ মোক সদায় মানে মানুহে সোধে যে তুমি যিমানবোৰ গীত কৰিছা সদায় এটা নতুন কিবা এটা ভাৰ্চিটেলিটি মেইনটেইন কৰোঁ আৰু আগৰ গানবোৰ হিপ হপ দেন আকৌ মেলোডি কৰিছো তুলিকাজ ড্ৰিম অফ লাভ কমপ্লিটলি ৰোমেণ্টিক সং চেং বাখৰ হেৰি হয় বিহু গীত তো চবে ক'লে যে তুমি এটা গ্ৰুভি নম্বৰ কৰা অসমত খুব চলে এনেকুৱা ধৰণৰ গান চ' এইবাৰ পেপি নম্বৰ এটা কৰিলোঁ আৰু মানুহে খুব ধুনীয়াকৈ আঁকোৱালি ল'লে আৰু ভিডিঅ'টো ৰিলিজ কৰিলোঁ ভিডিঅ'টো সৌৰভ বৰুৱা তেওঁ ভিডিঅ' ডাইৰেকশ্যন কৰিছে আৰু মোৰ লগত এক্টিং কৰিছিলে শান্তনু শইকীয়া মডেল হয় চ' মানুহে আঁকোৱালি ল'লে সেইটো গীত আৰু প্ৰত্যেক বছৰৰ দৰে এবছৰ চাগে ব্যতিক্ৰম নহ'ব যদি নহয় তেতিয়াহ'লে ভালেই হিন্দী গীতক লৈ যথেষ্ট বিতৰ্ক হয় তুমি কেনেকুৱা ধৰণৰ হিন্দী গীত গাম বুলি ভাবিছা নে অসমীয়া গীতে গোৱাৰ বা অসমীয়া যিবিলাক আঞ্চলিক ভাষাৰ গীত আছে তেনেকুৱা ধৰণৰ গীত পৰিৱেশন কৰাটোৱে তুমি কথাটো এনেকুৱা ধৰণৰ হয় যে মানে প্ৰথম 1 বহাগৰ পৰা ধৰক 7 বহাগলৈকে আমি যিমান পাৰোঁ চেষ্টা কৰোঁ যে বিহু গীতখিনিকে গাওঁ আৰু ইমানবোৰ গীত আছে আচলতে আমাৰ অসমত আৰু জেগাই এনেকুৱা হয় মই কিছুমান জেগাত যাওঁ তাতে বড়ো গীত বিচাৰে কিছুমানে কাৰ্বি গীত বিচাৰে তো নানা জাতিৰ গান ইমানখিনি আছে যে প্ৰথম মই ভাবোঁ যে প্ৰথম মানে বিহু কেইদিন আৰু মানে অলপমান ইগনৰ কৰিলে ভাল হয় আৰু বিহু মানে হিন্দী গীত কিন্তু যিহেতু মোৰ নিজৰো হিন্দী গীত আছে চ' মানুহে ৰিকুৱেষ্ট কৰিলে মই নিজৰ গীত কেইটি গাবলৈ সদায় ৰেডি আৰু পোচাকৰ ক্ষেত্ৰতো কোনো ব্যতিক্ৰম নাই পোচাকৰ ক্ষেত্ৰতো পোচাকৰ ক্ষেত্ৰত আচলতে কেনেকুৱা হয় মই নিজে মোৰ ফেভৰেট পোচাকযোৰ হ'ল মেখেলা চাদৰ যিহেতু মই অসমীয়া ছোৱালী মই সদায় বিচাৰোঁ যে মই মেখেলা চাদৰযোৰকে পিন্ধো কাৰণ আমি সাধাৰণতে নিপিন্ধো ক'ৰবাত ওলাই গ'লেও পেণ্টছ পিন্ধি থাকোঁ বা ক'ৰবাত ফুৰিব গ'লেও কুৰ্তা পিন্ধি থাকোঁ বিহুৰ সময়খিনিত যেতিয়া মেখেলা চাদৰযোৰ পিন্ধিবলৈ পাওঁ বা আজি যেনেকৈ ষ্টুডিঅ'ত আহিছোঁ মেখেলা চাদৰযোৰ পিন্ধি আহিছোঁ খুব ভাল লাগে আচলতে নিজৰ কাপোৰযোৰ পিন্ধিবলৈ পায় আৰু যোৱা বছৰ এনেকুৱা হৈছে এখন শ্ব' কৰিব গৈছিলোঁ ভালুকপুঙত তেওঁলোকে মইতো শ্ব' কৰিব গৈছোঁ বাট গিফ্টত মানে মোক বড়ো ড্ৰেছ এযোৰ গিফ্ট কৰিছে মই সেইযোৰ কাপোৰ পিন্ধি পেলাই ষ্টেজত যেতিয়া উঠিছোঁ মানুহে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে তো ভাবোঁ যে ট্ৰেডিশ্যনেল ড্ৰেছখিনি পিন্ধিলে সঁচাকৈ দেখিবলৈও ধুনীয়া লাগে আৰু প্ৰগ্ৰেমত সঁচাকৈ গায়ো ভাল লাগে তেনেকৈ পিন্ধি পেলাই আৰু ঠাইভেদে বিভিন্ন ধৰণৰ বহুত জেগাত তোমালোকে প্ৰগ্ৰেম কৰিছা গতিকে সেই ঠাইভেদে দৰ্শকবিলাকে কেনেকুৱা ধৰণৰ গীত তোমাৰ পৰা বিচাৰে দৰ্শকসকলে আচলতে এতিয়া বিহুৰ বতৰত এনেকুৱা হয় যে আমি যদি অকণমান দেৰিকৈ উঠোঁ তেতিয়াহ'লে মেক্সিমাম তাতে কমিটিৰ সৈতে ল'ৰাখিনিয়ে থাকে আমাৰ নতুন যুৱ প্ৰজন্মৰ যিমানখিনি ল'ৰা আছে
তো সিহঁতে সদায় নাচিব পৰা গীতকে বিচাৰে কিন্তু তাৰ মাজতো বহুত এনেকুৱা মানুহ আছে যিসকলে মেলোডি শুনিবলৈ ভাল পায় আৰু পুৰণি পুৰণি বিহু গীত শুনিবলৈ ভাল পায় কিছুমানে মোৰ নিজৰ স্লো নম্বৰ হলেও ৰোমান্টিক গীত হলেও শুনিবলৈ ভাল পায় তো বিভিন্ন ধৰণৰ গীত গাওঁ আচলতে হেনেকুৱা বুলি নহয় যে এটা গীতকে গাব লাগিব তেনেকুৱা নহয় মোৰ নিজৰ গীতো ভাল পায় আৰু যিমানখিনি পপুলাৰ গীত আছে সকলোখিনি গীত পৰিৱেশন কৰা হয় তুমি বিহু মঞ্চৰ কাৰণে তুমি ইতিমধ্যে আখৰা আৰম্ভ কৰিছা হয় গতিকে এটা গীত যদি তুমি এই মুহূৰ্তত যদি গোৱা আখৰা বুলি ক'লে যিহেতু বিহু চেংবাখৰ গীতটিকে গাই দিছো আচ্ছা ও চেংবাখৰৈ 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 চাপৰি চাপৰি ভৰা জাগা গৰি পুৰণি কলীয়া চাৰু পানী গাঁৱৰ ডেকা তোক চেনাই বুলি মাতো চেংবাখৰৈ ঐ যাকে চাই গলো তাকে ভালে দেখো এনুৱা মৰম মোৰো পানী গাঁৱৰ ডেকা তোক চেনাই বুলি মাতো চেংবাখৰৈ পোৱালি কাছৰে চলং চেংবাখৰৈ দিখনৈ ওলমা দলং চেংবাখৰৈ জাজি নৈ নিজৰা পাত লৈলাং 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 ঐ লাঙি লাং লা লৈলাং হৃদয়া জাপি তো ঘূৰাই যাং ঐ লাঙি লাং লা লৈলাং হৃদয়া জাপি তো ঘূৰাই যাং হে ভাদমতি কাছমতি কালৈ কোনে চাবি চেনাই তোক পৰে ভাল চেনাই তোক পৰে ভাল পাং চেংবাখৰৈ বঢ়িয়া খুবেই সুন্দৰ হৈছে তোমাৰ এই গীতটি আৰু তোমাৰ লগত তুমি এবাৰ অকলে গীত পৰিৱেশন কৰিবা নে তোমাৰ লগত আৰু কোনোবা থাকিব মই প্ৰতি বছৰে অকলে গীত পৰিৱেশন কৰো আৰু লগতে মেইন সিংগাৰ থাকে তুলিকা তো আশা কৰিছো তুমিও যাতে এবাৰ বিহু মঞ্চত যাতে খুব সুন্দৰভাৱে বিহু গীত গাই পেলাই ৰাইজক যাতে নচুৱাব পাৰা তাৰ বাবে ধন্যবাদ লগতে তোমাক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা দৰ্শক আজি চিনেমা 18ৰ শিতানত আজি শিল্পীৰ শিতানত মই ৰাণাই এতিয়া বিদায় লোৱাৰ সময় আহিল আৰু তুলিকা দাসক আজি আপোনালোকে লগ পালে গতিকে পৰৱৰ্তী সময়ত আন এজন শিল্পীৰ সৈতে পুনৰ লগ পাম ধন্যবাদ